আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মুগৰ দালিৰ সৈতে মাছৰ এটা ৰেচিপি। আহকচোন আপোনালোকে চাই লওক। মুগৰ দালিখিনি এনেকৈ তিয়াই ৰাখিছোঁ আৰু মাছখিনি প্ৰথমে নিমখ হালধি সানি ভালকৈ মই ফ্ৰাই কৰি লৈছোঁ। আৰু লৈছোঁ মই এটা বিলাহী, এটা পিঁয়াজ, কেইফুটামান আদা নহৰু আৰু গোটা জিৰা এচামুচ, তেজপাতা এটা। আহকচোন আপোনালোকে চাই লওক আৰু কেনেকুৱা পায় মোক জনাব। এয়া প্ৰথমে মই কুকাৰটো এনেকৈ বহাই দিছোঁ, মানে গৰম হ'বলৈ দিছোঁ কুকাৰটো। এতিয়া মই ইয়াতে তেল দি দিম। এয়া মই অলপ তেল দি দিছোঁ ইয়াতে। এয়া প্ৰথমে মই এনেকৈ তেলখিনি গৰম হ'বলৈ দিছোঁ। গৰম হ'বলৈ দি মই ইয়াতে তেজপাত, জলকীয়া আৰু গোটা জিৰাখিনি এনেকৈ দি দিছোঁ। দেখিছেনে? তাৰপিছত মই এতিয়া ইয়াতে পিঁয়াজখিনি দি দিছোঁ। এয়া এইখিনি বনাই থাকোঁতে মোক অলপ বাচ্ছাটোৱে দিগদাৰ কৰি আছে, তথাপিও অলপ চেষ্টা কৰি আছোঁ। এয়া এনেকৈ পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি ল'ব। পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত এনেকৈ ফ্ৰাই হোৱাৰ পিছত আমি এতিয়া ইয়াতে বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দি দিছোঁ। হালধি নিমখখিনি এতিয়াই দি দিম আমি। এয়া হালধি নিমখখিনি দি এনেকৈ অকণমান ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। এয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ মই এনেকৈ। আদা নহৰু পেষ্টটো অকণমান ফ্ৰাই কৰিব, এনেকৈ ফ্ৰাই কৰি ল'ব আদা নহৰু পেষ্টটো। আদা নহৰু পেষ্টটো ফ্ৰাই হোৱাৰ পিছত এতিয়া আমি ইয়াতে মুগৰ দালিখিনি দি দিছোঁ। মুগৰ দালিখিনি দি অলপ সময় ভালকৈ ফ্ৰাই কৰি এনেকৈ অলপমান আপোনালোকে ফ্ৰাই কৰি ল'ব। অলপ ভালকৈ ফ্ৰাই কৰি ল'লে ভাল হয়, খাবলৈ বহুত টেষ্টি হয়। ইয়াতে আপোনালোকে জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ এইবিলাক যদি আপোনালোকে খায় তেতিয়াহ'লে এইসমূহ দিব পাৰে আপোনালোকে। মই ইয়াতে অকল গোটা জিৰাই দিলোঁ। এয়া এনেকৈ আৰু 5 মিনিটমান আমি ভালকৈ ফ্ৰাই কৰি ল'ম। এয়া এনেকৈ এতিয়া ভালকৈ ফ্ৰাই হোৱাৰ পিছত আমি ইয়াতে মাছ দি দিম। আপোনালোকে যদি মাছখিনি ভাল মাছ দিয়ে, তাৰমানে আপুনি যদি মাজৰ মাছ দিয়ে তেতিয়াহ'লে আপোনালোকে মাছখিনি পানীটো দি যেতিয়া উতলি আহিব, উতল অহাৰ পিছত আপোনালোকে মাছখিনি দি দিব। মই যিহেতু ইয়াতে মাছৰ অকল মাথাখিনি দি দিছোঁ, তাৰমানে মই এইটো মুড়ি ঘণ্টা হিচাপত খাম বুলি ভাবিছোঁ, সেইকাৰণে মই মাছৰ মাথাখিনি এনেকৈ দি দিছোঁ। দি মাছৰ মাথাখিনি মই অলপ এনেকৈ ভাঙি দিছোঁ, অলপ গুড়ি কৰি দিছোঁ মাছৰ মাথাখিনি। এয়া এতিয়া এইখিনি গুড়ি হৈ গৈছে। এতিয়া মই ইয়াতে পানী দি দিম। এয়া মই ইয়াতে পানী দি দিলোঁ। এতিয়া এইখিনি ভালকৈ উতলিব দিম আৰু চিটি লগাই দিম। আমি এইটো 2টা চিটি লগাই দিম। আমাৰ দালিখিনি বনোৱা ৰেডি হৈ গৈছে এতিয়া। এনেকৈ বাৰু আপোনালোকে এবাৰ খাই চাওকচোন আৰু কেনেকুৱা লাগে মোক এবাৰ জনাবলৈ নাপাহৰিব। ধন্যবাদ।